চাইডলে ব্লগ বনাই নহ'লে চাইডলে অন কৰিলে নেকি অন কৰিলোঁ এতিয়া আমি পূজা চাব এতিয়া আমি পূজা চাবলৈ আহি আছোঁ আৰু সময়টো কৈ দিয়া আকৌ কেইটা সময়টো হৈছে 8:28 8:28 মই ওলালো 6টা বজাতে আৰু আমাৰ পিংকিৰ হাজবেণ্ড দাই দাই কামৰ পৰা গৈ নোপোৱাৰ কাৰণে আমি এতিয়া দেৰিকৈ ওলাই আহিবলগীয়া হৈছোঁ জানো পূজা পাওঁনে নাপাওঁনে মানুহ পাওঁনে নাপাওঁ চব দেখাই গৈ আছোঁ চাই থাকক এয়া চাওক আমি বলমা তিনিআলিৰ পৰা পূজা চাবলৈ বুলি ওলাইছিলোঁহে তেওঁকলে আৰু ওলাওঁতে মুখৰ পৰা পুতলা দোকানখনৰ পৰা আমাৰ পিংকি ছোৱালীজনীৰ কান্দোন আৰম্ভ হৈয়ে গ'ল বেয়াও লাগে কিন্তু উপায়ো নাই কিন্তু মানে কথাটো হ'ল কি দেখা মাত্ৰকেতো সকলো দি দিব পৰা নাযায় ন যি দেখিছে মুঠতে তাইক এফালৰ পৰা প্ৰত্যেকখন দোকানত সোমাই কিবা নহয় কিবা এটা লাগেই আৰু এইফালে চাওক যিহেতু আমাৰ 4 লেনৰ কাম চলি আছে ৰাস্তা সম্পূৰ্ণ হোৱা নাই আৰু এইখিনিতে ইমানেই ধূলি মানে নাক মুখ বন্ধ কৰি যাব লগা হৈছে আচলতে ধূলিৰ কাৰণে তিয়কত পূজা চাবলৈ বজাৰ কৰিবলৈ মানে আজিকালি ওলাই যাবলৈ মন নোযোৱা নিচিনা হয় আৰু এইফালে আহি পালোহি এখন ডাঙৰ পুতলাৰ দোকান ইমান ভাল লাগিছে পুতলাবিলাক মোৰ মানে ডাঙৰ মানুহজনীয়ে ইটো লওঁ লাগিছে নাই লোৱা বাৰু কণ্ট্ৰল কৰিছোঁ কিন্তু সৰু ল'ৰা ছোৱালী বাৰু কিয় নালাগিব আৰু ফাইনেলি ইয়াতে পিংকি ছোৱালীজনীৰ কাৰণে এটা অকণমানি কুকুৰ পোৱালি লৈ লোৱা হ'ল তাইও সুখী কান্দোন বন্ধ হ'ল কিন্তু কৈছোঁহে হয় মাজে মাজে তাই সেইটো উকিটো মাৰিয়ে থাকে মানে যি দেখে তাকে লাগে এই যে হাতী পোৱালিকেইটা দেখিছে নহয় এই হাতী পোৱালিকেইটা 150 টকাত দি আছে এইটো মোৰ মানে হাতী পোৱালিটো ল'বলৈ ইমান মন গৈছিলে মই লওঁ বুলিয়ে ভাবিলোঁ আৰু ফাইনেলি কিন্তু মানুহজনে নিদিলে ল'বলৈ বোলে এইবোৰ বোলে আৱৰ্জনা বোলে ঘৰত বোলে এনেই য'ত ত'ত পৰি থাকিব সেনেকৈ বুলি কৈ দিলে মানুহৰ আগতে ইমান বেয়া লাগিছে মোৰ আৰু সেইকাৰণে নল'লোঁ আৰু পাণ্ডাটো ল'বলৈও মোৰ মন আছিলে কিন্তু মনটো গৈছে চবলৈকে সৰু ল'ৰা ছোৱালী নিচিনাকৈ আৰু দাদা এইটো আপোনাৰ 6 মাহ গেৰাণ্টি আছে এটা কি চাৰ্জ দিব লাগে এইটো লাইফ টাইম এটা লাইফ টাইম এইটো 6 মাহ গেৰাণ্টি সামান্য পিস্তল এটাৰ লাইফ টাইম বেটাৰী মই থিয় মৰি চাই কিমান কৈছে দাম পোৱা নহয় এইটো পোৱা নহয় দিয়া এইটো 150 কৈছে মই একেবাৰে থিয় মৰি যাওঁ বুলি কৈছোঁ দাদা 20 টকা হ'ব নেকি দাদা 20 টকা হ'ব নেকি 20 টকাৰ আমাৰ মোৰ মালেই নাই একো 120 টকাও মাল নাই কেই টকা হয় 120 টকীয়া মাল নাই কেই টকা ল'ব কেই টকা ল'ব 50 টকা নহয় বোলে এইটো সঁচাকৈ 150 টকা এই 150 নহ'ব 150 টকা কৈছে সেই যে পিষ্টলটো লৈ দৰদাম মাৰি আছিলোঁ দোকানখনৰ দোকানীজনক চিনি পালে নাই সেয়া আমাৰ ভিডিঅ'ত ওলাইছে আৰু মোৰ মামা হয় মানে উৎপলৰ ফালৰ মানুহজনৰ ফালৰ মামা হয় গতিকে তেওঁৰ লগত অকণমান ধেমালিহে কৰিলোঁ আৰু আপোনালোকক দেখালোঁ আৰু এইফালে আহি পালোহি ফাইন জুটৰ এখন এয়া দোকান ইয়াত বিভিন্ন ধৰণৰ বস্তু ওলাইছে লৈছোঁ বাৰু কিবা কিবি আৰু দাঁতিতে এখন পালোঁ ইমান ধুনীয়া পেইণ্টিংছবিলাক চাওক না ইমান ধুনীয়া নহয় মানে কি ক'ম লৈ ল'ম যেন কেইবাখনো একেচাটতে লৈ ল'ম কিন্তু ইমান পইচা নিয়াও নাই বাৰু পূজা চাবলৈ আৰু মনটো কণ্ট্ৰল কৰিব লাগিব মই ৰঙালাও এটাহে লৈ যাওঁ নেকি পইচা ভৰাবলৈ এইফালে মই কি নল'মকৈ ৰঙালাও নহয় তাল এটাহে লৈ আহিছোঁ ধুনক বোলো শিকাব লাগিব পইচা কেনেকৈ জমা কৰিব লাগে 1 টকা 2 টকা সেইকাৰণে সেইটো লৈ ল'লোঁ আৰু এইফালে আহি গ'ল গৰম জেলেপি গতিকে পূজা মানে জেলেপি নহয় জানো গৰম জেলেপি কেইটামান তাতে খালোঁ আৰু ঘৰলৈ 2টামান লৈ আহিলোঁ চাহ খাবলৈ আপোনালোকে চাগে জেলেপি পূৰা খাই আছা ন বেছিকৈ নাখাবা আকৌ ইমান মিঠা দেই ভাল নহয় আকৌ মই ভঙুৱাও নাই বাৰু ঠিক আছে গতিকে পূজা বুলি প্ৰথম দিনাই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আজিয়ে শেষ কৰিলোঁ ইয়াত তিয়কত শেষ কৰি মেলি ইয়াতে ভাত কেইটামান খাই ল'লোঁ এখন হোটেলত সোমাই পেলানি আৰু তেনেকৈ আৰু গোটেইখিনিয়ে খালোঁ পূজা বুলি ফুৰিলোঁ ঘূৰিলোঁ বছ হৈ গ'ল ল'ৰাকো দেখুওৱা হৈ গ'ল তাৰপিছত প্ৰথমে পোৱালীকেইটাক খুৱাই ল'লোঁ আৰু পোৱালী বুলি কোৱাৰ কাৰণে বেয়া নাপাব অকণমানিকেইটাক খুৱাই ল'লোঁ খুৱাই বৈ আমি ডাঙৰখিনিয়ে খালোঁ খাই লৈ এইখিনিতে কিন্তু ভ্লগটো শেষ হোৱা নাই আকৌ গম পাইছে নাই আমি যিহেতু গাঁৱত থাকোঁ আমাৰ ওচৰে পাজৰে বাগান আছে বহুত গতিকে বাগান এৰিয়াত চিনেমা দেখায় আজি ভাবিলোঁ আপোনালোকক চিনেমা দেখাবলৈ লৈ যাম ব'লক এইফালে চাওক বলমা চাহ বাগান পাই গ'লোহি আৰু ইয়াতে পৰ্দাত মানে চিনেমা দেখুওৱা হৈছে ইয়াত কিমান মানুহ চাওক তিয়কত যে গৈছিলোঁ তিয়কত মানুহেই নাই বুলি ক'ব পাৰি মানে প্ৰথম দিন যিহেতু ন কাইলৈৰ পৰা হ'ব আৰু মানে আজিৰ পৰা হৈছে চাগে
কিন্তু ইয়াত চাওক কিমান মানুহ এইফালে পৰ্দাত চিনেমা দেখাইছে গদ্দাৰ 2খন আৰু এইফালে বহুত মানুহ মানে বিৰাট ঠেলা হেঁচা আৰু ফিল্ডত মানুহ চিনেমা চাই শুই গৈছে বহি আছে আৰু বিভিন্ন ধৰণৰ দোকান পোহাৰ হোটেল বহুত আছে ইয়াত মানে চাবলৈ আহিলোঁ পৰ্দাত কি চিনেমা লগাইছে সেয়া চাবলৈ আহিলোঁ কিমান মানুহ হৈছে কি দোকান পোহাৰ ওলাইছে সেয়াকে চালোঁ আৰু কিয়কত ইমান ঠাণ্ডা লগা নাছিলে তাত গৰম উঠিছিলে বহুত কিন্তু ইয়াত যিহেতু গাঁও বহুত ঠাণ্ডা মই জেকেটটো লৈ গৈছিলোঁ জেকেটটো মই পিন্ধি লৈছোঁ আমাৰ মানুহজনে আকৌ বডিটো উলিয়াই গৈছিলে নহয় চুৱেটাৰ টুৱেটাৰ নিনি পাইছে ঠাণ্ডাত ল'ৰাক বাৰু মই চুৱেটাৰ পিন্ধাই নিছিলোঁ আৰু সি যিহেতু টুপি নিপিন্ধে সেইকাৰণে মই কি কৰিলোঁ তাক দুপাট্টাখনে এনেকৈ ধুনীয়াকৈ মেৰিয়াই দিলোঁ ইমান কিউট লাগিছে থুই ধেমালি কৰিছোঁ দেই নিজৰ ল'ৰা ছোৱালীক এনেও ভালেই লাগে ন মৰম লাগে আনে যেনেকুৱাই নেদেখোঁ নিজেতো ধুনীয়াই দেখে যি কি নহয় এয়া চাওক পৰ্দাত চিনেমা সেয়া ৰাইজসকলে চাই আছে কিমান মানুহ আৰু সৌফালে সেয়া মণ্ডপ আৰু আজিলৈ সামৰিছোঁ